বন্ধু বন্ধু শব্দটো সকলোৰে প্ৰিয় আৰু বন্ধু বুলি ক'লে সকলোৰে এটা আদৰ্শ আৰু উৎসাহমূলক শব্দ হয়, যিয়ে সঁচাকৈয়ে আমাৰ জীৱনত বন্ধুৱে বহুখিনি কথা আমাক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰে। ঠিক তেনেকৈ আমাৰ বিদ্যালয়সমূহত বন্ধু বিদ্যালয় নামৰ এটা কাৰ্যসূচী আমি আয়োজন কৰি আহিছোঁ। সঁচাকৈ ই এক প্ৰশংসনীয় পদক্ষেপ। বন্ধু বিদ্যালয় হিচাপে কাষৰীয়া আমাৰ যি বিদ্যালয় আছিলে নবিল নপথাৰ মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিয়াল আহিছিলে আৰু সেই পৰিয়ালক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি সাদৰেৰে সম্ভাষণ জনাই তেওঁলোকক আমি স্বাগতম জনালোঁ। বহুত কাম আছে আমাৰ অভিভাৱকসকল, তথাপিতো আমাৰ মাজত উপস্থিত আছে, ভাল লাগিছে। তো তেওঁলোককো সোনকালে আমি আজৰি কৰি দিব লাগিব। এতিয়া আমি আদৰিম আমাৰ বিদ্যালয় নবিল নপথাৰ মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰুসকলক। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উপস্থিত আছে। আহি থাকা। আৰু সুন্দৰ কাৰ্যসূচীৰে, যিহেতু আমাৰ চৰকাৰী নিৰ্দেশনাৰ উপৰিও আমাৰ যি বিদ্যালয়ৰ কাৰ্যসূচী, সেই কাৰ্যসূচীৰ ক্ষেত্ৰত তেওঁলোকক আমি গোটেইখিনি কথা সহযোগিতাৰে আমি গোটেই দিনজোৰা কাৰ্যসূচী পালন কৰিলোঁ। প্ৰথমে আমি চিত্ৰাংকন প্ৰতিযোগিতা, তাৰ পাছত ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা আৰু বিভিন্ন সজাগতামূলক সেৱা বা সজাগতামূলক কাৰ্যসূচীৰে আমি দিনজোৰা কাৰ্যসূচী আমি পালন কৰিলোঁ। সঁচাকৈ বন্ধু বিদ্যালয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক উৎসাহমূলক বাৰ্তা কঢ়িয়াই আনে। দুয়োখন বিদ্যালয়ৰ মাজত যি সুসম্পৰ্ক গঢ়ি উঠে, শিক্ষাৰ সুসম্পৰ্ক গঢ়ি উঠে, ই সঁচাকৈ এক আদৰ্শ হৈ থাকিব আৰু বন্ধু বিদ্যালয়ে সকলো ছাত্ৰ ছাত্ৰীক এক সঠিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত কাৰ ভুল কাৰ শুদ্ধ বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে এক সহযোগিতামূলকভাৱে এক উৎসাহমূলকভাৱে যাত্ৰা কৰাৰ যি সুযোগ, এই সুযোগ বন্ধু বিদ্যালয়ে প্ৰদান কৰে আৰু বন্ধু বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ মনত এক নান্দনিক আৰু মনস্তাত্ত্বিক দিশত গুৰুত্ব সহকাৰে যি ফূৰ্তিদায়ক বা আনন্দদায়ক হিচাপে তেওঁলোকে লয়, সেইটো সঁচাকৈ আমাৰ কাৰণে এক প্ৰশংসনীয় পদক্ষেপ। আৰু আমাৰ গোটেই পৰিয়ালে, দুয়োখন বিদ্যালয়ৰ পৰিয়ালে আমি সঁচাকৈ এক আনন্দৰে যি বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী আমি সমাপন কৰিলোঁ। ধন্যবাদ। আৰু আজি চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে বিমান মুৰাৰী। আহা। এতিয়া কুইজ প্ৰতিযোগিতাৰ মই ফলাফলসমূহ ঘোষণা কৰিবলৈ ওলাইছোঁ। সকলোৱে বৰ্ডলৈ দেখি চাই, কুইজ প্ৰতিযোগিতাৰ 3টা দলত প্ৰথম দল চৰাইদেউ দল। উঠি দিয়া। চৰাইদেউৰ দলে সৰ্বমুঠ কিমান নম্বৰ পাইছে? 25 নম্বৰ। দেখিছা, তেওঁলোকে ভালেকেইটা প্ৰশ্নৰ শুদ্ধ